হেল্ল' এভৰিৱান, মোৰ চেনেলৰ এটা লং ভিডিঅ'লৈ আজি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ এই চেনেলটোত আচলতে মিনি ব্লগেই বেছিকৈ দি থকা হয়। লং ব্লগ লাষ্ট মই ফুৰিব যাওঁতে বনাইছিলোঁ, গতিকে ভাবিছোঁ আজি এটা লং ব্লগ বনাওঁ। আৰু আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে এটা ৰেচিপি ভিডিঅ'। আজি মই বনাবলৈ ওলাইছোঁ তিল চিকেন। আপোনালোক বহুতেই চাগে তিল চিকেন খাইছে, আৰু আজি মই দেখাম মইনো কেনেকৈ বনাওঁ। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে শেষলৈকে ৰেচিপিটো উপভোগ কৰক। মাংসখিনি বনাবৰ বাবে এতিয়া মই বস্তুবোৰ গোটাই লৈছোঁ। এইফালে পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ, তেজপাত, আদা নহৰু অলপমান খুন্দি ল'লোঁ, শুকান জলকীয়া, লং, ইলাচি, ডালচেনি আৰু ইয়াত তিল অকণমান লৈছোঁ। এতিয়া কেৰাহী এটা গৰম কৰি ইয়াতে তিলখিনি অলপ সময় ভাজি ল'ম। তিলখিনি ভাজোঁতে মই তেল চেল একো দিয়া নাই, অকল তিলখিনি দিছোঁ আৰু এইখিনিকে অকণ সময় ভাজি থাকিম। আৰু বেছিকৈ ভাজিবও নালাগে, নহ'লে তিলখিনি তিতা হৈ যাবগৈ। আৰু ভাজি হোৱাৰ পিছত এইখিনি অলপমান ঠাণ্ডা হ'বলৈ দিব লাগিব। আৰু এতিয়া দেখিছে এয়া হাতেৰে চুব পৰা হৈ গ'ল। আৰু তাৰপিছতে এইখিনি এতিয়া মই মিক্সিত অকণমান পেষ্ট বনাই পাউডাৰ টাইপ কৰি লৈছোঁ। আৰু এতিয়া চিকেন লৈছোঁ, ইয়াতে জোখমতে নিমখ আৰু হালধি দি এইখিনিও ভালদৰে মই সানি লৈ অলপ সময় থৈ দিম, যাতে মছলাখিনি সোমাই যায় ভালদৰে। আৰু এতিয়া এয়া কেৰাহীত মিঠাতেল দিলোঁ, আৰু তেলখিনি গৰম হোৱাৰ পিছতে মই এতিয়া ইয়াতে তেজপাত দিছোঁ আৰু লং, ইলাচি, ডালচেনি যিখিনি থৈছিলোঁ সেয়াও দিছোঁ। আৰু তাৰপিছতে এতিয়া ইয়াতে কেঁচা পিঁয়াজখিনি দি পেলাই পিঁয়াজখিনি ভালদৰে ৰঙচুৱা হোৱালৈকে, সিজি যোৱালৈকে মই ভাজি থাকিম। আৰু এইখিনি ভালকৈ ভাজি লৈ ইয়াতে আদা নহৰুখিনি দি দিম। আদা নহৰুখিনি আকৌ মই একেবাৰে মিহিকৈ পেষ্ট বনাই পেলোৱা নাই, খালি পটাগুটিৰে অকণমান থেতালিহে লৈছোঁ। আৰু এতিয়া ইয়াতে শুকান জলকীয়া দুটাও দিলোঁ, আৰু এই গোটেইখিনি ভালদৰে মই ভাজি থাকিম। তাৰপিছত ইয়াত দিছোঁ অকণমান গোটা জালুক। আপোনালোকৰ জালুকৰ গুড়ি থাকিলে সেয়া দিলেও হ'ব। আৰু তাৰপিছত এয়া জিৰা গুড়ি অলপমান, ধনিয়া গুড়ি অলপমান দিছোঁ, নিজৰ জোখমতেই দিছোঁ এইখিনি। আৰু তাৰপিছত এইখিনিও ভালদৰে লৰাই পেলাই গোটেইখিনি মিক্স হৈ যোৱাকৈ ভাজি লৈ ইয়াতে মাংসখিনি দি দিছোঁ। আৰু মাংসখিনি অলপ সময় মই ভালদৰে ভাজি ল'ম। আৰু মাংসখিনি ভাজোঁতে মই অকণো পানী এড কৰা নাই, অকল মাংসখিনিকে দিছোঁ আৰু সেইখিনি ভালদৰে সিজাই ল'ম। আৰু ইয়াত ধুনীয়াকৈ লৰাই ভাজি লৈছোঁ। আৰু তাৰপিছত এতিয়া ইয়াতে সৰু সৰুকৈ আলু কাটি পেলাই আলুখিনিও দি দিম। আপোনালোকে যদি আলু নাখায় তেনেহ'লে নিদিলেও কথা নাই, আমাৰ চবেই আলু খাই ভাল পায় মাংসৰ লগত, গতিকে মই দি দিছোঁ। আৰু এতিয়া আলুখিনি দি মাংস আৰু আলু দুইখিনি মই ভালদৰে ভাজি থাকিম। আৰু ইয়াতে মাংসৰ পৰা যোনটো পানী ওলায় সেইটোৰে ভালকৈ সিজি যায়, বেলেগকৈ আৰু পানী এতিয়া এড কৰিব নালাগে। তাৰপিছত এতিয়া দিছোঁ ৰেড চিলি পাউডাৰ। আপোনালোকে জলকীয়া যদি কমকৈ খায় তেনেহ'লে নিদিলেও কথা নাই, আমাৰ চবেই জ্বলা খায় আৰু মই জ্বলা নহ'লে মাংস খাই ভাল নাপাওঁ। তাতে গাটো বেয়া হৈ আছে, চৰ্দি কাহ, গতিকে অকণমান বেছিকৈ জ্বলা দিছোঁ। আৰু এতিয়া এয়া পেষ্ট কৰি থোৱা তিলখিনি দি দিলোঁ। আৰু তিলখিনি বেছি সময় ভাজি থাকিব নালাগে, জাষ্ট লৰাই ল'লেই হ'ল, কাৰণ তিলখিনি ভাজাই হৈ আছে। আৰু এইখিনি এতিয়া মিক্স কৰি লৈ ইয়াতে মই এয়া গৰম পানী এড কৰিছোঁ। আৰু পানীটো আপোনালোকে নিজৰ জোখমতে দিব, যদি গ্ৰেভি বেছিকৈ লাগে তেনেহ'লে বেছিকৈ দিব, আৰু যদি কমকৈ খায় তেনেহ'লে কমকৈ দিলেও হ'ল। আমাৰ যিহেতু মানুহ সৰহ হয়, গতিকে মই অকণমান পানীটো বেছিকৈয়ে দিছোঁ। আৰু তাৰপিছত এইখিনি ভালদৰে মিক্স কৰি ইয়াতে মিট মছলা অকণমান দিলোঁ। মিট মছলাটো অপশ্যনেল হয় তিল চিকেনত, গতিকে আপোনালোকে নিদিলেও কথা নাই। মই আকৌ মিট মছলাৰ টেষ্টটো ভাল পাওঁ, লগতে গোন্ধটোও ভাল লাগে। আৰু তাৰপিছত এতিয়া এইখিনি ভালকৈ মিক্স কৰি ইয়াতে আকৌ গৰম মছলাও দিছোঁ। এতিয়া মই গোটেইখিনি ভালদৰে এবাৰ লৰাই দিলোঁ, আৰু তাৰপিছত ভালকৈ সিজিবলৈ দিলোঁ। আৰু এয়া চাওক, তিল চিকেন এতিয়া ৰেডি হৈ গৈছেহি। আৰু তাৰপিছত মই এনেকৈ ধুনীয়াকৈ বানবাতি এটাত সজালোঁ, আৰু চাওকচোন দেখিবলৈ ইমান ধুনীয়া হৈছে, ৰংটোৰ সৈতে ক'লা ক'লা হৈছে তিল দিয়াৰ বাবে। আৰু খাবলৈও খুব বেছি টেষ্টি আছিলে, আৰু দেখিয়ে খাওঁ খাওঁ লাগিছে, নহয়নে বাৰু? ভিডিঅ'টো ইমানলৈকে চাই থকাৰ বাবে ধন্যবাদ থাকিলে। খাবলৈ খুব টেষ্টি হৈছিলে, পিছে খাই থকাখিনি ভিডিঅ' বনাই নাথাকিলোঁ আৰু। যদি কোনোবাই তিল চিকেন খাই চোৱা নাই, এবাৰ ট্ৰাই কৰি চাব, খাবলৈ খুব টেষ্টি হয়। আৰু কোনে কোনে তিল চিকেন খাই ভাল পায় মোক এটা কমেণ্ট কৰি জনাব। আৰু আজি যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'ত আকৌ লগ পাম দেই, বাই।